নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ নতুন এটা ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ৰেচিপিটোৰ কাৰণে মই লৈছোঁ মাছ, মূলা শাক, আদা নহৰু, কেঁচা জলকীয়া কেইটামান, আৰু পিঠাগুৰি 1 কাপ লৈছোঁ। মূলা পাতখিনি ঠাৰিৰ পৰা এৰুৱাই ল'ম। শাকখিনি মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া এইখিনিত নিমখ অলপ সানি 10-15 মিনিটমান ঢাকি থ'ম। নিমখ সানি অলপ টাইম ৰাখিলে মূলা শাকৰ তিতাখিনি ওলাই যায়। যদি নিমখ সানি নাৰাখোঁ তেতিয়াহ'লে শাকখিনি তিতা তিতা লাগে আৰু খাবলৈও ভাল নালাগে। নিমখ দি ভালকৈ খচি লৈছোঁ। এটা টাইমত শাকখিনি কমি অলপমান হৈ যাব। এতিয়া শাকখিনি অলপ টাইমৰ কাৰণে ঢাকি থ'ম। 10-15 মিনিটৰ পিছত শাকখিনি আকৌ ধুই ল'ম ইয়াৰ তিতাখিনি আঁতৰিবলৈ। 2-3 বাৰ এনেকৈ ভালকৈ খচি ধুই লৈছোঁ। প্ৰথমে এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। মাছত মই নিমখ দিছোঁ, হালধি দিছোঁ আৰু নহৰু এচামুচমান দি দিম। তেলত এতিয়া গোটা জিৰা, ৰান্ধনি আৰু তেজপাত এখিলা দিছোঁ। এইখিনি ভাজা হ'লে ইয়াতে আদা নহৰু পেষ্ট এচামুচ দি দিছোঁ। আদা নহৰুখিনি ভালকৈ ভাজি লৈছোঁ কেঁচা গোন্ধ নোযোৱালৈকে। এতিয়া ইয়াতে পাউডাৰ মছলাখিনিও দি দিম। জিৰা গুড়া, ধনিয়া গুড়া আৰু জলকীয়া গুড়া। পানী অলপ দি ভাজি ল'ম গোটেইখিনি। ভালকৈ ভাজা হোৱাৰ পিছত শাকখিনিও দি দিছোঁ আৰু কেঁচা জলকীয়াখিনিও দি দিছোঁ। কেঁচা জলকীয়াখিনি মাজত অলপ ফালি দিছোঁ। এতিয়া শাকখিনিও ভালকৈ ভাজি ল'ম। ভালকৈ ভাজা হোৱাৰ পিছত গৰম পানী অলপ দি দিম। পানী অলপ বেছিকৈ দিছোঁ যিহেতু শেষত ইয়াত পিঠাগুড়ি অলপ এড কৰিম। যেতিয়া পানীখিনি উতলি উঠিব তেতিয়া ইয়াতে পিঠাগুড়িখিনি এড কৰি দিম। এনেদৰে অলপ লৰাই তাৰপিছত মাছখিনি ইয়াতে দি দিম। মাছখিনি দিয়াৰ পিছত 2-3 মিনিটমান এনেকৈ উতলিবলৈ দিম। শেষত ধনিয়া পাত অলপ দি দিম। আজিৰ মোৰ ৰেচিপি মাছৰ লগত শাক পিঠাগুৰি ৰেডি হৈ গ'ল। ৰেচিপিটো চাই যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু
কমেণ্ট কৰিব আৰু নতুনকৈ যদি চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।